নমস্কাৰ দৰ্শক আপোনাৰ ফেসবুক একাউণ্টত যদি কিয়াৰ ইমোজি অৰ্থাৎ কিয়াৰ ৰিয়েকশন অপশনটো নাথাকে তেনেহলে আপুনি কেনেকৈ এই কিয়াৰ ৰিয়েকশনটো ইনেবল কৰিব তো সেইভাবে ভিডিওটো পুৰা হেকলৈ চাই থাকক মই এনেকৈ এটা ট্ৰিকৰ বিষয়ে এই ভিডিওত আলোচনা কৰিম এই ট্ৰিকটো ফলো কৰাৰ পিছত আপোনাৰ যেটো কিয়াৰ ইমোজি হেতু ইনেবল হৈ যাব আৰু আপুনি যিকোনো ফটো या যিকোনো পোষ্টত আপুনি কিয়াৰ ইমোজি সেন্ড কৰিব তো বলক ভিডিওটো আৰম্ভ কৰো তো বন্ধুসকল ইয়াৰ বাবে আপোনাৰ যাব লাগে প্ৰথমে প্লে ষ্ট'ৰত যোৱাৰ পিছত আপুনি সাৰ্চ কৰিব ফেসবুক সাৰ্চ কৰাৰ পিছত এটো আপডেট আপোনাৰ যদি আপডেট না থাকে তেনেহলে আপডেট কৰি লব আপডেট হোৱাৰ পিছত ফেসবুকক ওপেন কৰিব ঠিক আছে গাইস মই ওপেন কৰি আছো ওপেন কৰাৰ পিছত আপুনি ইয়াত অপচন পাই যাব মেসেঞ্জাৰ এই ওপৰত আপুনি চাই আছে মেসেঞ্জাৰ অপচনটোত ক্লিক কৰিব মেসেঞ্জাৰ আইকন ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ এটা পেজ ওপেন হ'ব পেজৰ ওপেন হোৱাৰ পিছত আপুনি ইয়াত চেটত আপোনাৰ ফটোটো থাকিব আপোনাৰ প্ৰফাইল পিকচাৰত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ এটা পেজ ওপেন হৈ যাব ওপেন হোৱাৰ পিছত আপুনি ইয়াত ইউজাৰ নেমত ক্লিক কৰিব তাৰ পিছত এডিট ইউজাৰ নেম আপুনি ইয়াত আপোনাৰ হিচাপত ইউজাৰ নেম ৰাখিব পাৰে সো এটো ইউজাৰ নেম টাইপ কৰাৰ পিছত আপুনি সেভ কৰি দিব সেভ কৰাৰ পিছত বেক আহিব বেক হোৱাৰ পিছত আপুনি ইয়াত আকৌ যাব ইউজাৰ নেমত যোৱাৰ পিছত কপি লিংক এই কপি লিংকটো কপি কৰি লব কপি কৰাৰ পিছত বেক আহিব বেক হোৱাৰ পিছত যিকোনো মানুহৰ লগত আপুনি এইটো ইউজাৰ নেমটো আপোনাৰ ইউজাৰ নেমটো সেন্ড কৰি দিব যেনেকৈ মই এইটো কপি কৰি ইয়াত পেস্ট কৰি আছো ঠিক আছে গাইস ইয়াত পেস্ট কৰিছো পেস্ট কৰি এইটো সেন্ড কৰি দিব সেন্ড কৰাৰ পিছত আপোনাৰ প্ৰফাইল পিকচাৰটো ইয়াত আহি যাব পিছত আপুনি ইয়াত ক্লিক কৰিব ঠিক আছে ক্লিক কৰাৰ পিছত আপোনাক এনেকৈ এটা পেজত লৈ আহিব লয়ৰ পিছত আপুনি ইয়াৰ পৰা যিকোনো ফটোত কিয়াৰ ৰিয়েকশনটো দিব পাৰিব চাওক মোৰ এই কিয়াৰটো আহি গৈছে ঠিক আছে গাইস আশা কৰিছো ভিডিওটো ভাল লাগিছে আगर যদি ভিডিওটো ভাল লাগে তেনে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু আপুনি যদি আমাৰ চেনেলত পুনৰ আপোনাৰ বহুত বহুত ধন্যবাদ আৰু নতুন চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে এনেকুৱা নতুন টেকনলজি ৰিলেটেড ভিডিও আপুনি পাই যায় জয় অসম।